গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আমিও ভালেই কুশলে আছোঁ। এতিয়া পুৱাৰ চাহকাপ খাবলৈ লৈছোঁ। পুৱা 9টা বাজি গ'ল। শুই উঠা বহুত দেৰি, সেইকাৰণে চাহকাপ খোৱা পলম হ'ল। ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি লওঁ। আজিৰ দিনটো মই কেনেকৈ কটাওঁ, কি কৰোঁ নকৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেন্তে ব্লগটো শেষলৈকে চাবলৈ নাপাহৰিব আৰু শেষত মন্তব্য কৰিবলৈ একেবাৰে নাপাহৰিব যে ব্লগটো চাই কেনে লাগিল। তেন্তে চাহকাপ খাই লওঁ, আপোনালোকক পুনৰ লগ পাই আছোঁ। এতিয়া আহিছোঁ পাকঘৰলৈ ব্ৰেকফাষ্ট বনাবলৈ। আজি কামবোৰ খুব খৰধৰ হৈছে, উঠা দেৰি হোৱাৰ কাৰণে। আৰু এতিয়া কিবা এটা বনাব লাগিব, খাবলৈও ভাল হোৱাকৈ আৰু কম সময়তে হোৱাকৈ। তেন্তে ব'লক কি বনাওঁ চাই লওঁ। এতিয়া বনাবলৈ লৈছোঁ প্ৰেছাৰ কুকাৰত খুব কম সময়তে হোৱাকৈ আৰু খাবলৈ টেষ্টি হোৱাকৈ ৰাজমাহ। তাৰ বাবে ৰাজমাহখিনি মই কালিয়ে তিয়াই ৰাখিছিলোঁ আৰু এতিয়া প্ৰেছাৰ কুকাৰটো গৰম হ'লত মই মিঠাতেলখিনি দি দিছোঁ আৰু মিঠাতেলখিনি দিয়াৰ পাছত মই পাঁচফোৰণ কেইটামান দিলোঁ আৰু এতিয়া দিম পিঁয়াজ আদা নহৰু পেষ্টটো। আৰু পিঁয়াজ আদা নহৰু পেষ্টটো অকণমান সময়ৰ বাবে ভাজি আছোঁ যেতিয়ালৈকে কেঁচা গোন্ধটো নাযায়। আৰু এতিয়া দেখিছেনে কালাৰটো চেঞ্জ হৈছে আৰু কেঁচা গোন্ধটো গৈছে। এতিয়া তাত অকণমান চেনি দিছোঁ। চেনি দিলে টেষ্টটো ভাল হয়, লগতে কালাৰটো বহুত ধুনীয়া হয়। সেইকাৰণে অকণমান চেনি দিছোঁ আৰু এতিয়া অকণমান সময় বাবে ভাজি আছোঁ। এতিয়া দিম ৰাজমাহখিনি আৰু লগতে কুটি থোৱা আলুখিনিও দি দিছোঁ আৰু তাত দিম সোৱাদ অনুসৰি নিমখ, হালধি, অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি আৰু অকণমান জালুকৰ গুড়ি। বিশেষ মছলা ব্যৱহাৰ কৰা নাই, ল'ৰাটোৱে খাব আৰু বিশেষ চব্জিও একো ব্যৱহাৰ কৰা নাই। ল'ৰাটোৱে চব্জি দিলে খাই বেয়া পায়, সেইকাৰণে একেবাৰে সাধাৰণভাৱেই বনাইছোঁ। আৰু এতিয়া মই গৰম পানীখিনি দি দিছোঁ আৰু অকণমান সময় মই এনেদৰে উতল আহিবলৈ দিম। আৰু এতিয়া মই প্ৰেছাৰ কুকাৰৰ ঢাকনখন লগাই দিছোঁ আৰু 5টামান চিটি মাৰিলেই হৈ যাব আৰু আনফালে ভাতটো উঠাই দিছোঁ। এয়া দেখিছেনে মোৰ 5টামান চিটি মৰাৰ পাছত হৈ গৈছে আৰু এনেদৰে আলুখিনি ভাঙি দিছোঁ, তেতিয়া গ্ৰেভিটো খাবলৈ ভাল হ'ব আৰু গোন্ধটো বহুত বেছি ধুনীয়া হৈছে, লগতে কালাৰটো বহুত ধুনীয়া হৈছে। খাবলৈ চাগে নিশ্চয় ভালেই হ'ব। এয়া মোৰ ৰাজমাহখিনি খুব কম সময়তে হৈ গ'ল আৰু খাবলৈ ভাল হৈছিলে। এনেদৰে কুকাৰত আপোনালোকেও এবাৰ বনাই চাবচোন। হাই ফ্ৰেণ্ডছ, এতিয়া 1টামান বাজিব হ'ল আৰু আমি ভাত পানী খাই আজৰি হ'লোঁ। আজি ব্ৰেকফাষ্টৰ ৰুটি নবনালোঁ, ল'ৰাটোৱে ৰুটি নাখায়, সি ৰাতিপুৱা ভাতেই খায়। ভাবিলোঁ তাৰ লগতে ময়ো ভাত কেইটামান খাই দিওঁ। আৰু ৰাজমাহখিনি বহুত ধুনীয়া হৈছিলে, খাবলৈ টেষ্টি হৈছিলে। আপোনালোকে এনেদৰে বনাই খাই চাবচোন আৰু কেনেকুৱা পালে পিছত মোক জনাবলৈ নাপাহৰিব। আৰু এইফালে এয়া ঘৰ সাৰি আছে। ল'ৰা ডাঙৰ হ'ল, ছোৱালী নাই, সেইকাৰণে ভালেই হৈছে। কাম কৰিছানে? কি কাম কৰিছা? হা? শৰাই আছা? অঁ, হেল্প কৰি দিয়া। আপোনালোকে ভাবিছে চাগে আমাৰ ঘৰত দৰ্জাৰ পৰ্দাবোৰ নাই, খিৰিকীৰ পৰ্দাবোৰ আছে, দৰ্জাৰ পৰ্দাবোৰ নাই। দৰ্জাৰ পৰ্দাবোৰ থাকিলে আচলতে দৌৰি ফুৰে ভিতৰত আৰু তেতিয়া জুতি খাই খুব পৰে। সেইকাৰণে ভাবিলোঁ পৰ্দাখিনি আঁতৰাই দিওঁ আৰু এৰুৱাই থৈ দিছোঁ। অকণমান ডাঙৰ হ'লে আকৌ লগাই দিব পৰা হ'ব। এতিয়া অকণমান সময় বাহিৰতে বহোঁ। বতৰটো খুবেই বেয়া, ৰ'দো দিয়া নাই, বৰষুণো দিয়া নাই। বৰষুণ এয়া আহিছে আৰু। আপোনালোকৰ ফালে বতৰটো কেনেকুৱা মোক জনাবচোন কমেণ্ট কৰি। আৰু সেনেকুৱা বতৰত ভাল নালাগে। এতিয়া অকণমান সময় বাহিৰতে বহোঁ, আপোনালোকক আকৌ লগ পাই আছোঁ। হাই ফ্ৰেণ্ডছ, বাহিৰত বহি কিতাপ এখন পঢ়ি আছিলোঁ। আকৌ এতিয়া ৰ'দ দি দিলে, সেইকাৰণে ভিতৰলৈ গুচি আহিলোঁ। আজিৰ পৰা 20 দিনমানৰ আগতে মই পাৰ্পলত কিছুমান বস্তু অৰ্ডাৰ কৰিছিলোঁ আৰু তাৰে কেইটামান বস্তু কালি আহি পালেহি। আজি ভাবিছোঁ বস্তুকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেন্তে ব'লক বস্তুকেইটা চাই লওঁ আমি। এইটো হৈছে গুড ভাইবছৰ অৰেঞ্জ স্কাৰ্ফ। স্কাৰ্ফটো বহুত ছফ্ট, লগাবলৈ ভাল। ইয়াৰ দামটো হৈছে 195 আৰু মই পাইছোঁ 159ত। আৰু এইটো এটা হৈছে অৰেঞ্জ
জেল গুড ভাইবছৰ এইটোৰ দাম 175 আৰু এইটো পাইছোঁ 140 ৰুপিজত। গৰম দিনত লগাবলৈ বহুত ভাল। আৰু এইটো এটা হৈছে মামা আৰ্থৰ অইল ফ্ৰী মইশ্চাৰাইজাৰ। ইয়াৰ দামটো হৈছে 290 ৰুপিজ, কিন্তু এইটো কিমান ল'লে মোৰ এতিয়া মনত নাই। আৰু এইটো এটা হৈছে বায়'টিকৰ বায়' কোকোনাট হোৱাইটেনিং এণ্ড ব্ৰাইটেনিং ক্ৰীম। ইয়াৰ দামটো হৈছে 199 আৰু এইটো পাইছোঁ 149 ৰুপিজত। আৰু চবতকৈ মোৰ ভাল লগাটো বস্তুটো এইটো গুড ভাইবছৰ গ্ৰীণ টি টোনাৰ। পিম্পলছৰ কাৰণে বহুত ভাল, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। ইয়াৰ দামটো হৈছে 175 আৰু পাইছোঁ 140 ৰুপিজত। এইকেইটা বস্তু আছিলে আৰু লগত দিছে এইটো ছাৰপ্ৰাইজ গিফ্ট গুড ভাইবছৰে শ্বাৱাৰ জেল হয়। এইটো মই ইউজ কৰা নাই। এইকেইটাই বস্তু আছিলে আৰু পাৰ্বলত অফাৰ চলি আছে, আপোনালোকেও ল'ব পাৰে খুব সোনকালে। তেন্তে অকণমান সময়ৰ কাৰণে মই ৰেষ্ট লৈ লওঁ, আপোনালোকক পুনৰ লগ পাই আছোঁ। গুড ইভিনিং ফ্ৰেণ্ডছ, এতিয়া 6:30 বাজিছে আৰু আমি গধূলি চাহকাপ খাবলৈ লৈছোঁ। বিশেষ একো বনোৱা নহ'লে, মন নগ'লে, খুব এলাহ লাগিলে। ল'ৰাটোৱে ক'লে পপকৰ্ণ খাওঁ, সেইকাৰণে পপকৰ্ণকে বনালোঁ আৰু মোলৈ একাপ চাহ বনাই লৈছোঁ। এয়াই চাহকাপ খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। চাহ খাই আজৰি হৈ আহিলোঁ। এতিয়া গধূলি 7টা বাজিছে। 7টাৰ পৰা 8টালৈকে ল'ৰাটোক পঢ়াব লাগিব, তাৰপাছত ভাত বনাবলৈ যাম। তেন্তে আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। একেবাৰে ছুটি ব্লগ এটা আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। খুব সোনকালে অন্য এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ।